আমি 2 ঘণ্টিয়া অবস্থান ধর্মঘট কার্যসূচি রূপায়ণ করি। এই প্রতিবাদের ফলত যদি অসম সরকারের গান নলৰে তেজুল ইসলাম আহমেদ হত্যাকাণ্ডৰ ন্যায় এনআরসি পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ পক্ষ আৰু দীৰ্ঘতাৰ নামত তথা শহীদসকলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আজি আপোনালোকে ইয়াত আহি আমাক উৎসাহিত কৰাৰ বাবে যিটো ঘটনা ঘটিছিলে সেই সময়ত ময়ো আচলতে পুলিচ বিভাগতে আছিলোঁ আৰু সেই সময়ত মই ইনচিডেণ্টলি IGP চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ৰেঞ্জ আছিলোঁ আৰু তাৰ পিছৰ দিনাখন যিদিনাখন ঘটনা ঘটিলে মই আচলতে তালৈ আহিছিলোঁ আৰু মোৰ এতিয়াও মনত আছে সেই সময়ত 3জন ব্যক্তি একচুৱেলি ঢুকাইছিলে পুলিচৰ গুলিত। তাৰপিছত কিন্তু সেইখনত ABMSUৱে আমাক যথেষ্টখিনি সহায় কৰিলে কাৰণ চিটুৱেশ্যনটো খুব ভলেটাইল হৈ আছিলে আৰু সেই সময়ত মই তেওঁলোকৰ সাহায্যৰ কাৰণে মোৰ যথেষ্টখিনি সুবিধা হৈছিলে। লফিকুল ইছলামৰ কথাও মই ক'ব লাগিব কাৰণ তেওঁৰ লগতো মোৰ অলপ খুব গাঢ় সম্পৰ্ক আছিলে আচলতে, গতিকে তেওঁলোকে মোক বহুত ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছিলে। গতিকে মই শ্বহীদ পৰিয়ালৰ সকলোকে ৰাখিছোঁ যাতে আমি আমাৰ অকল BTC বুলিয়ে কোৱা নাই, BTAD বুলিয়ে কোৱা নাই, মানে গোটেই অসমতে আমি পৰিস্থিতিটো কেনেকৈ দিনে দিনে ভাল কৰি আনিব পাৰোঁ সেই সম্পৰ্কে মই অলপ দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আৰু ইতিমধ্যে বহুত আক্ষেপেৰে আচলতে নজৰুলে কৈ গৈছে যে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, এতিয়ালৈকে কি হৈছে। গতিকে এইখিনি নিশ্চয় সংবাদ মাধ্যমৰ যোগেদিয়ে চৰকাৰৰ ওচৰত যাব আৰু সকলোৱে গম পাব যে কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। গতিকে তেওঁলোকে নিশ্চয় বিহিত গ্ৰহণ কৰিব। কিন্তু মই লৈছোঁ কাৰণ যোৱাকালি আমাৰ জিলা সমিতিৰ প্ৰতিনিধি সভাৰ জৰিয়তে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ BTAD অঞ্চলত এইবেলি আমি 2019-20 শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব আৰু লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডত আমি এতিয়ালৈকে ন্যায় নাপালোঁ আৰু CBI যিখিনি আমাৰ আশা আছিল, CBIৰ ওপৰত যিখিনি আমি ভৰসা কৰিছোঁ এইখিনি আজি কোনো ফল নাপালোঁ। এইকাৰণে অহা শীতকালীন অধিৱেশন দিল্লী যন্ত্ৰ মন্ত্ৰত আমি নৱেম্বৰৰ 20 তাৰিখৰ পিছত দিল্লী যন্ত্ৰ মন্ত্ৰত আমি ধল্লা দিয়াৰ কাৰণে কালি সভাৰ জৰিয়তে প্ৰস্তাৱ লৈছোঁ আৰু আমি নৱেম্বৰৰ ফাৰ্ষ্ট উইকতে BTADৰ ইমূৰৰ পৰা সিমূৰলৈকে বাইক ৰেলীৰ জৰিয়তে ৰাইজৰ মাজত লাফিকুল ইছলাম ডাঙৰীয়াক যে হত্যাকাৰী আজিলৈকে পলাব নোৱাৰিলে চৰকাৰ পক্ষে তথা CBIয়ে সেইখিনি সজাগতা সৃষ্টি কৰি অহা 2020 যিটো BTC নিৰ্বাচন আছে এই নিৰ্বাচন যাতে শাসক পক্ষক BTAD ধৰ্মীয় সংখ্যালঘু ৰাইজে বৰ্জন কৰে ইয়াৰ ক্ষেত্ৰত আমি এটা সজাগতা সৃষ্টি কৰিব লাগিব। এইকাৰণে আমি এটা বাইক ৰেলীৰ জৰিয়তে সজাগতা সৃষ্টি কৰিম। দিৱস পাতিছে ABMSUৱে অতিথি হিচাপে মাতি আনিছিলে। ইয়াত বিভিন্ন ধৰণৰ কথা আলোচনা হৈছে, কিন্তু মই তাত মোৰ বক্তব্য যিটো ৰাখিছোঁ তাত মই বিশেষকৈ কৈছোঁ যে আমি অসমখনৰ মানুহখিনি যেতিয়ালৈকে বিভিন্ন জনগোষ্ঠীৰ মানুহ যেতিয়ালৈকে একগোট নহওঁ তেতিয়ালৈকে আমি আগবাঢ়ি যাব নোৱাৰোঁ। সেইকাৰণে আমি কিছুমান শ্বেয়াৰ্ড গ'লছ ৰাখিব লাগিব। শ্বেয়াৰ্ড গ'লছ মানে আমি এনেকুৱা এটা গোল ৰাখিব লাগিব যাতে আমি ইকনমিক ডেভেলপমেণ্টটো হয়। ইকনমিক ডেভেলপমেণ্ট হ'লে লগে লগে গোটেই হেৰি হ'ব, ভাল হ'ব। ইতিমধ্যে আপোনালোকে গম পায় যে এতিয়া অসমত আহি বাংলাদেশৰ এটা ডেলিগেশ্যন আহিছে। একচুৱেলি অসম আৰু বাংলাদেশৰ মাজৰ যাতে যিটো বিজনেছ ভাল হয় সেইটোৰ কাৰণে সেই সুবিধাবিলাক এতিয়া আমি ল'ব লাগিব। এতিয়া এক্ট ইষ্ট পলিচিৰ কথা আহিছে, গতিকে মই তেওঁলোকক এই কথাখিনি কৈছোঁ আৰু লগতে ইয়াতে যিকেইটা ঘটনা ঘটি গ'ল আচলতে বিগত